প্ৰিয় দৰ্শক, এৰোমা অফ আছামিজ কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ মাছৰ কণীৰ লোভনীয় ব্যঞ্জনৰ ভিতৰত ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। মাছৰ কণীৰ লোভনীয় পকৰীবিধ প্ৰস্তুত কৰিবৰ বাবে কি কি সামগ্ৰী লোৱা হ'ল চাওঁ আহকচোন। ইয়াত আছে মাছৰ কণী, বেচন, মিহিকৈ কুটি লোৱা পিঁয়াজ, জলকীয়া, নহৰু, কেপচিকাম, নৰসিংহ পাত, মান ধনিয়া পাত, নিমখ, হালধি, ধনিয়া গুড়ি, জলকীয়া গুড়ি আৰু মিঠাতেল। এতিয়া ডাঙৰ পাত্ৰ এটা ল'ব লাগিব আৰু তাতে মাছৰ কণীখিনি দিব লাগিব। তাৰপিছত মিহিকৈ কুটি লোৱা কেপচিকাম, পিঁয়াজ, নহৰু আৰু কেঁচা জলকীয়াখিনি দিব লাগিব। তাৰপিছত ধনিয়া, জলকীয়া গুড়ি, নিমখ, হালধি, মান ধনিয়া পাত আৰু নৰসিংহৰ পাতখিনি দি ভালদৰে মিহলাব লাগিব। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। মাছৰ কণীখিনি হাতেৰে খচি একেবাৰে পনীয়া কৰি দিয়া হৈছে। এতিয়া মাছৰ কণীৰ মিশ্ৰণটোৰ ওপৰত বেচন অলপমান দি ভালদৰে মিহলাব লাগিব। গোটেইখিনি বেচন একেবাৰতে দিব নালাগে। এতিয়া বাকী থকা বেচনখিনিও মাছৰ কণীৰ মিশ্ৰণটোত দি ভালদৰে মিহলাই ল'ব লাগিব। পকৰি ভাজিবৰ কাৰণে মাছৰ কণীৰ মিশ্ৰণটো তৈয়াৰ হৈ গৈছে। এতিয়া জুইৰ ওপৰত কেৰাহীখন গৰম কৰি তাতে প্ৰয়োজনমতে মিঠাতেল দি তেলখিনি ভালদৰে গৰম হ'বলৈ দিব লাগিব। তেলখিনি গৰম হ'লে মাছৰ কণীৰ মিশ্ৰণটো আকৌ এবাৰ ফেটি ল'ব লাগিব। তাৰপিছত মাছৰ কণীৰ মিশ্ৰণ এচামুচকৈ গৰম তেলত দি পকৰিখিনি ভাজি ল'ব লাগিব। মাছৰ কণীৰ এই পকৰিবিধ বনাওঁতে মাছৰ কণীৰ মিশ্ৰণটো অলপ পনীয়াকৈ ৰখা হয়। পকৰিখিনি তলৰ ফালে যেতিয়া ৰঙচুৱা হ'বলৈ ধৰিব তেতিয়া লুটিয়াই দিব লাগিব। এনেধৰণৰ সুস্বাদু ৰেচিপিবোৰৰ ভিডিঅ' মোৰ চেনেলত আপোনালোকে চাবলৈ পাব। আপোনালোকে যদি মোৰ চেনেল এৰোমা অফ আছামিজ কিচেনক এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন। গৰম তেলত ডুবাই দুয়োফালে ৰঙচুৱা হোৱাকৈ পকৰিখিনি ভাজিব লাগিব। পকৰিখিনি ভজা হৈ গৈছে। এতিয়া পেপাৰ নেপকিন পাৰি লোৱা প্লেট এখনৰ ওপৰত পকৰিখিনি নমাই থ'ব লাগিব। ঠিক একেদৰে বাকী পকৰিখিনিও বনাই ল'ব লাগিব। মই আপোনালোকক আৰু কেইটামান পকৰি বনাই দেখুৱাম। নিজৰ প্ৰয়োজনমতে পকৰিকেইটা বনাই লোৱাৰ পিছত বাকী থকা পকৰিৰ মিশ্ৰণটো এয়াৰটাইট কণ্টেইনাৰত ভৰাই ফ্ৰিজত যদি ভৰাই ৰাখে, পিছত আপোনালোকে যেতিয়াই মন যায় তেতিয়াই পকৰি বনাই খাব পাৰিব। মাছৰ কণীৰ পকৰি প্ৰস্তুত হৈ গৈছে। এতিয়া গৰমে গৰমে ভাতৰ লগত অথবা ইভিনিং স্নেক্স হিচাপে চাহৰ লগতো পৰিৱেশন কৰিব পাৰিব। এনেদৰে বনোৱা মাছৰ কণীৰ পকৰিবিধ খাবলৈ বৰ সুস্বাদু হয়। আপোনালোকে কেতিয়াবা বনাই খাই চাবচোন। প্ৰিয় দৰ্শক, এনেধৰণৰ সুস্বাদু ভিডিঅ' এটালৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ, ধন্যবাদ।